आयो मेरे डांटे और बाकी ना जमिया खिनाने ले जानिया है बाबू तेरे मेहरा विचो। নমস্কাৰ বন্ধুসকল, মই আলাকি কুফা 2.0 মোৰ উন্নতি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কেনে আছে? নিশ্চয় সকলোৰে ভাল আৰু ভালে থকাটোৱে বিচাৰোঁ। মহাশিৱৰাত্ৰি ঘুগুহা দৌল বাকৰি আৰু কেনেকৈনো নাহোঁ, প্ৰতি বছৰে ধূপচাকি এনেদৰে জ্বলোৱা হয় আৰু হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটে আৰু ময়ো ব্যতিক্ৰম নহয়। গুৱাহাটীত আছিলোঁ যদিও আহিবলগীয়া হ'ল, কাৰণ প্ৰতি বছৰে ধূপচাকি জ্বলাওঁ মনৰ আশাবোৰ ঘৰখনৰ কুশলাৰ্থে। এনেদৰে ধূপচাকি এইবাৰো জ্বলালোঁ আৰু সেৱা চেৱা কৰি আহি এনেদৰে দেখিছেই ভক্তৰ ভিৰবোৰ লাহে লাহে বাঢ়িব ধৰিছে। আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে কমেণ্টত মৰমবোৰ দি যাব বুলি আশা ৰাখিলোঁ। বলকচোন তেন্তে কি হ'বলৈ গৈ আছে আপোনালোকক সকলোখিনি দেখুৱাই যাম। জ্যেষ্ঠকেইজনে মণিকূটৰ ভিতৰত এনেকৈ পূজা পাতল কৰি আছে, গতিকে সোমাই নগ'লোঁ। আৰু এয়া ভক্তৰ ভিৰ পূৰা বাঢ়িবলৈ ধৰিছে আৰু প্ৰসাদ বিলোৱাত কমিটিৰ কৰ্মকৰ্তাসকল পূৰা বিজি। আৰু ময়ো প্ৰসাদ ল'লোঁ। প্ৰসাদ মানে কি, বুট ফল মূল এনেদৰে দিয়ে আৰু লগত ভাঙৰ লাড়ু দুই এটা মাৰিও দিলোঁ, কাৰণ আজি যিহেতু শিৱৰাত্ৰি, গতিকে কথা নাই বুলি এনেকৈ খাই বৈ ধুনীয়াকৈ আহিলোঁ। আহি মায়াবিনীৰ ওচৰতে ৰ'লোঁ। মায়াবিনীৰ পূৰা ভিৰ ভাৰবোৰ বাঢ়িছে, লাহে লাহে মানুহৰ আগমনবোৰ ঘটিছে আৰু মায়াবিনী মোৰ ঘুগুহা দৌলৰ ফ্ৰণ্টতে আপোনালোকক আগৰ ভিডিঅ'ত জনায়ে গৈছোঁ। আৰু আজি পূৰা মানে এটা বজাৰ পূৰা মানে মীনা বজাৰ টাইপৰ হৈ গৈছে, দোকান চোকান বহুতৰ পৰা আহিছে। গতিকে কোনো কথা নাই, ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ। আৰু চাওমিন বনোৱাত মই লাগি গ'লোঁ, কাৰণ মাজে মাজে ময়ো চাওমিন বনাওঁ। আজি ভিৰ ভাৰ বাঢ়িছে, গতিকে চাওমিনটো মই বনাই দিছোঁ, অলপ সহায় কৰি দিছোঁ। মা দেউতাহঁতো আছে, গোটেইখিনিয়ে লগ লাগি মানে আজি মায়াবিনী চলাম আৰু এনেকৈ পূৰা চাওমিন বনোৱাত লাগি গ'লোঁ। কেতিয়াবা মায়াবিনীলৈ যদি আহে, মই যদি থকা অৱস্থাত আপোনালোকে আহিব, মোৰ হাতৰ চাওমিন খাব, কেনেকুৱা পায় জনাব। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছেই, ভক্তৰ ভিৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে। যিমানেই সময় হৈ গৈ আছে, সিমানেই ভক্তৰ ভিৰবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছে। আৰু পূজা কৰাসকলে পূজা কৰিছে, লিংগত গাখীৰ ঢলাসকলে গাখীৰ ঢালিছে, চাকি জ্বলোৱাসকলে চাকি জ্বলাইছে। আৰু যোনসকলৰ পূজা পাতল কৰি শেষ হ'ল, তেওঁলোকে নাম প্ৰসংগ চোৱাত সকলো বিজি। আৰু মই এইবাৰ আহিছোঁ অভ্যৰ্থনাস্থলীলৈ, কাৰণ সকলোৱে ভোকে লঘোণে আহে, চবৰে ভোক লাগে। গতিকে কমিটিয়ে জাল জলপানৰ যোগাৰ কৰিছে আৰু তেওঁলোকে খাইছে। আৰু ইয়াতে পূৰা ভিৰ, কাৰণ সকলো ভোকত আহে, ভোকটো লাগিবই, কাৰণ 1-2 বাজি গৈছে, কাৰণো ভোক নালাগিব। আৰু ইয়াতে দিনতো ভাওনা আছে, ৰাতিও ভাওনা আছে। গতিকে দিনৰ ভাওনাখিনি আপোনালোকক দেখুৱাব নোৱাৰিবও পাৰোঁ, কিন্তু ৰাতিলৈ নিশ্চয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আকৌ মই মায়াবিনীলৈ এপাক আহিলোঁ, কাৰণ দোকানৰ ভিৰ ভাৰবোৰতো জানেই, দোকান বুলি ক'লে ইমানখিনি মানুহ ব্যস্ত হৈ থাকিব লাগে। গতিকে আকৌ মায়াবিনীলৈ এপাক আহিলোঁ। আহি মেলি আকৌ এনেকৈ ভিডিঅ' লাহে লাহে কৰি গৈ আছোঁ, আপোনালোকক সকলোখিনি দেখুৱাই গৈ থাকিম যিমানখিনি পাৰোঁ। গতিকে স্কিপ নকৰাকৈ চাই গৈ থাকোঁ। কি কওঁ বাৰু এতিয়া, মই এইবোৰৰ কাৰণে ইউটিউবটো এৰিব নোৱাৰোঁ পায়। আৰু যি ধুনীয়াকৈ, ইমান ধুনীয়াকৈ হাঁহিটো মাৰি হাঁহি কৰি থৈ গ'ল, এনেকুৱাবোৰ কাৰণে ভাল লাগে আৰু উৎসাহ পাওঁ, ভিডিঅ'বোৰ বনাই যাওঁ। অলপ ধেমালি কৰি দিলোঁ, বেয়া নাপাব। আৰু মৰমবোৰ আপোনালোকেও দি যাব, ছাবস্ক্ৰাইবটো কৰি দিব, লগতে ঘণ্টাটো টিপি দিব। আপোনালোকৰ মৰমবোৰে আমি আগুৱাই যোৱাত সহায় কৰে। আৰু এনেকৈ সকলোবোৰ যোৰা পাতি কিছুমান বহিছোঁ, শিৱক প্ৰেমৰ কাৰণেও সকলোৱে পূজা কৰে। গতিকে আমি নথকাবোৰেতো এনেকৈ ঘূৰিব লাগিব। গতিকে লগৰকেইটাৰ লগত পূৰা ঘূৰিছোঁ, চাৱনীবোৰে পূৰা পাগল কৰি দিছে, কি ক'ম আৰু। গতিকে এইবোৰকে সম্বল হিচাপে ব্যৱহাৰ কৰি আগবাঢ়ি গৈ আছোঁ। গতিকে মৰমবোৰ দি যাব। আৰু আপোনালোকক গোটেই চৌহদটো এপাক দেখুৱাওঁ বুলি অলপ ওলাই আহিলোঁ আৰু
চাই গৈ থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। দিনৰ ভাওনা দেখুৱাব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ সৌভাগ্য অকণমান হ'ল। গতিকে চাওকচোন কি হৈ গৈ আছে। বিশেষ কৈ নাথাকোঁ, কিমাননো ফেলফেলাই থাকিম। অকল ফেলফেলাই থাকিলেতো নহ'ব, ভিডিঅ'টো অলপ চাওক। जितना कुकड़ बने रहते, जितना कुकड़ बने रहते, काश ने दुपट्टे हुए मुंडा सदके तेरे ते, काश ने दुपट्टे हुए मुंडा सदके। চকবোৰ আচলতে তহঁতি হয় নহয় বাৰু? তেল চেল বা আজি ক'বালৈ যাওঁ। অঁ কৃষ্ণ দৌলদাময়া নামত ল'লোঁ আৰু দেই এইটো। আৰু বাবাৰ নামতে লটাৰী টিকেট এটাও ল'লোঁ। কি হয় কি নহয় সেইটো ভাগ্যৰ কথা, বিশেষকৈ থাৰখনৰ আশাত ল'লোঁ। আৰু লাহে লাহে সন্ধিয়াও হৈ আহিল। ভক্তবোৰৰ ভিৰ এতিয়াও লাহে লাহে বাঢ়িব ধৰিছে, কাৰণ আমাৰ ঘৰৰ ওচৰৰে মামা মামীহঁতৰ ভাওনাখন পাতিছে তেওঁলোকে, আৰু ভক্তৰ ভিৰ। আৰু লাহেকৈ এয়া ভাওনা ষ্টাৰ্ট হৈ গ'ল। আৰু চাওকচোন মানুহবোৰৰ কিমান ভিৰ ভাৰ, দিনত যিমান মানুহ ৰাতিলৈও সিমানেই। আৰু আপোনালোকেও আহিব, নিশ্চয় মনৰ আশা পূৰ্ণ হ'ব বাবাৰ ওচৰত যদি আপোনালোকে ধূপ চাকি জ্বলায়। এই বছৰটো গ'লেই, অহা বছৰ শিৱৰাত্ৰিত আহিবচোন ঘুগুহা দৌললৈ এপাক যদি অহা নাই, আৰু আপোনালোকৰ মনৰ আশাবোৰ নিশ্চয় পূৰণ হ'ব বুলি ভাবোঁ। আৰু 11, 12, 13 মাৰ্চত থিয়েটাৰ আছে, ৰাজমুকুট থিয়েটাৰ ঘুগুহা দৌলৰ ওচৰতে। আহিবচোন আপোনালোকেও চাবলৈ। আৰু ময়ো আনলাকি কুফা 2.0 আপোনালোকৰ মাজৰ পৰা আজি বিদায় মাগিছোঁ। অন্য টিভিত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মৰমবোৰ দি যাব। ধন্যবাদ, বাই বাই।